Hello friends, welcome to my YouTube channel. মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰত আহিছোঁ। আজি ভিডিঅ'টো বিশেষ একো নহয়, আজি আমাৰ ঘৰৰে ভিডিঅ' হ'ব। ভিডিঅ'টো চাব কেনেকুৱা লাগে, তাৰপিছত গমেই পাব ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ। তাৰ আগতে এটা কথা ক'ব খোজোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগিল এটা কমেণ্ট কৰিব। কমেণ্ট কৰিলে ভাল লাগে, কমেণ্ট নকৰে। কমেণ্ট কৰিব, তাৰপাছত লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু বহুতে চাই কিনে ছাবস্ক্ৰাইব কমেণ্ট লাইক একো নকৰে, এনে চাই কিনে থৈ দিয়ে। তে মই আপোনালোকক অনুৰোধ কৰিলোঁ ভিডিঅ'টো চোৱাৰ পাছত লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে ভাল লাগিব, কমেণ্টো এটা কৰি দিব, কমেণ্ট কৰিলে ভাল লাগিব। আৰু ভিডিঅ'টো মানে বনাম আজি আমাৰ ঘৰত আমাৰ বৌৰ বাচ্চা হৈছিল। কেইদিনমান আগতে মই ঘৰত নাছিলোঁ, মই বাহিৰলৈ গৈছিলোঁ ফুৰিব। তো মই আহিলোঁ যোৱাকালি আহিলোঁ, আহি মই টাইম পোৱা নাই, সেইকাৰণে আজি ভিডিঅ'টো মই ৰাতি বনাব লগা হ'ল। অলপ এন্ধাৰ হ'ব, ৰাতিৰ ভিডিঅ'টো অলপ স্পষ্ট নহ'ব। তো ভিডিঅ'টো চাব আৰু চাই কিনে অলপ ক'ব কেনেকুৱা লাগিল। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গৈ আছোঁ এতিয়া বৰ্তাকৰ ৰুমলৈ, যাই চাওঁ কি কৰি আছে পোৱালিটো। হে বাবু, হাই কৰি দিয়া বাবু, লাজ কৰিছে। হাই কৰি দিয়া, হাই কৰি দিয়া। ভাল 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 বাবু, ভাল দে, মোবাইল চাই থাকা। এতিয়া চাওঁ পোৱালিবোৰ, জুৰুৱা বাচ্চা। এইটো চাওক, জুৰুৱা বাচ্চা কি মৰম লগা হৈছে। বেছি ডাঙৰ হোৱা নাই, সৰু হৈছে। এটা 1 কিলো 900 গ্ৰাম আছে, আৰু এটা 1 কিলো 500 গ্ৰাম। ল'ৰাটো 1 কিলো 900 গ্ৰাম আৰু ছোৱালীটো হৈছে 1 কিলো 500 গ্ৰাম। এটা অলপ শান্ত, এটা অলপ উগ্ৰ বিৰাট। এটা কান্দি থাকে আৰু এটা শান্ত হৈ থাকে। ভাল লাগে চাই, বিৰাট ভাল লাগে। এইটো আমাৰ বৌৰ মা হয়, আহিছে চলি দুটাক চাবৰ কাৰণে। আৰু ছাইডত আমাৰ বৰ্তাকাৰ ডাঙৰ ল'ৰাটো মোবাইল চাই আছে। মোবাইলত ইয়াৰো কাটাচোন চাই আছে। মোবাইল নহ'লে থাকিবই নোৱাৰে। এতিয়া ভাত খাব মাতিছে, ভাত খাব যাব মোবাইল লৈ। বৰ্তাকা বহি আছে ওচৰতে। এতিয়া চাওঁ, ভাত খাব যায়, চাওকচোন কেনেকৈ মোবাইল ৰাখি ভাত খাই আছে। এইটো চাওক, বহি গৈছে মোবাইল লৈ। এতিয়া আমি আমাৰ বৌক চাওঁ ব্লগ। এইটো আমাৰ বৌ হয়, 2টা বাচ্চা লৈ আছে কোলাত, ধুনীয়াকৈ মৰমৰে লৈ আছে। ভাল লাগে বাচ্চা দুটা। মোক ভয় লাগে কিন্তু কোলাত ল'ব, সৰু বাচ্চা না, একদম ভয় লাগে। মই সৰু বাচ্চা কোলাত নলওঁ, ল'ম পিছত, 6 মাহমান হোৱাৰ পিছত ল'ব লাগিব। এতিয়া ভয় লাগে, সৰু আছেতো, সৰু বাচ্চা লোৱাত বিৰাট ভয় লাগে মোক। কি মৰম লগা হৈছে। ইফালে বৰ্তাকা বহি আছে, ইফালে বৌ আছে।